হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। মোৰ মনটো আজি খুবেই বেয়া। মাকৰ ঘৰত বহুদিন থাকিলোঁ, প্ৰায় 1.5 মাহমান হ'ল। এতিয়া হাজবেণ্ডৰ ঘৰত যাবলৈ ওলাইছোঁ। এয়া চব ৰেডি কৰি আছোঁ। ময়ো ৰেডি হৈ আছোঁ, কাপোৰ পিন্ধিলোঁ। এয়া চাওক, এতিয়া মই বেগত চব কাপোৰবিলাক ভৰাম। আপোনালোকে চাই থাকক। এতিয়া মই ৰেডি হৈ আয়নক ৰেডি কৰাই আছোঁ। মই আয়নক কাপোৰযোৰ পিন্ধাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আয়নৰ মনটো বহুত বেয়া, চাইছে নহয় মনটো কেনেকুৱা ভাৰ ভাৰ হৈ আছে। মই আৰু আয়ান ৰেডি হৈ গ'লোঁ। এতিয়া ওলাব লৈছোঁ। বাই বাই। ঘৰক বাই বাই দিছোঁ। এতিয়া ভাবিলোঁ বাকী কামখিনি কৰোঁ। এয়া মাকে কি দিলে সেইবিলাক আনবক্সিং কৰোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৱে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি অনুৰোধ জনালোঁ। এয়া প্ৰথমে চাওক, আয়নৰ কাৰণে খেলনা দি দিছে, এয়া খেলিবৰ কাৰণে। তাৰপিছত আনিলোঁ এয়া মগ এটা দিছে গা ধোৱাৰ, এইফালে পাচি এটা দিছে। এইবিলাক আনাৰ কি কাৰণ জানেনে? আমাৰ ঘৰত এটা ডাঙৰ দোকান দিছে। সেই দোকানৰ পৰাই চব দি দিছে মাকে। কি লাগে লৈ যা বুলি কৈছে। মায়ে চব ভৰাই দিলে এইবিলাক। এয়া আয়নৰ কাৰণে চাবোন, এয়া আয়নৰ চাবোন, তাৰপিছত আমাৰ চাবোন, চাৰ্ফ চব দি দিছে দোকানৰ পৰা। কলগেট, মোৰ ক্ৰীম, মই ব্যৱহাৰ কৰা ক্ৰীম, আয়নৰ বেবী পাউডাৰ আৰু চাওক কি দিছে। চয়াবিন মই বহুত ভাল পাওঁ, সেইকাৰণে চয়াবিন দি দিছে। কেই পেকেট দিছে নাজানো। আয়নৰ কাৰণে তাল মিশ্ৰি, এয়া চাওক। আয়নৰ কাৰণে মেগী, ৰিফাইন তেল, চব বস্তা ভৰাই দি দিছে।
পিঠাগুড়ি দি দিছে। বহুত বেয়া লাগিছে, ঘৰৰ পৰা আহোঁতে প্ৰায় 1.5 মাহমান তাত থাকিলোঁ। ইমান দিন থাকিলে মনটো বেয়াও লাগে ন। আপোনালোকে জানেই নহয়, যিসকলে ছোৱালী মানুহ বিয়া হৈছে সেইসকলে গমেই পায় মাৰ ঘৰৰ পৰা আহোঁতে কিমান কষ্ট হয়, মনটো কিমান বেয়া হয়, সেইটো চবেই জানেই। এই আয়নৰ কাৰণে মেৰিগ'ল্ড বিস্কুট, আয়নৰ পাপা ৰুটি ভাল পায় বেছি, সেইকাৰণে আটা দি দিছে। চেনি, নাৰিকল, আৰু দি দিছে এয়া চাফি, দোকান আছে বুলিয়ে চব দি দিলে। জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি চব দি দিছে, এভৰিডে মছলা, দালি, চাহপাতো দি দিছে, নামেৰি চাহপাত। আপোনালোকক কৈছোঁহে, আয়নৰ পাপাৰ এটা ডাঙৰ প্ৰব্লেম চলি আছে। চ' মাকে ভাবিলে আকৌ ঘৰত গৈ বহুত কষ্ট হ'ব, ইয়াৰ পৰা যাওঁতে আকৌ ঘৰত গৈ বজাৰ কৰিলে কিমান কষ্ট হ'ব, এনেই গাটো বেয়া আয়নৰ পাপাৰ। চ' ভাবিলে ইয়াত পিঁয়াজ চব দি দিছে, পিঁয়াজ, নহৰু, নিমখ যিমান লাগে মানে ঘৰৰ পাকঘৰৰ বস্তু যিমান লাগে সিমান চব দি দিছে। মিঠাতেল আৰু এটা বস্তু মা দি দিছে, এয়া কাপবিলাক কিমান ধুনীয়া লাগিছে ন, এয়া চাওক ধুনীয়া লাগিছে ন, মাটিৰ নিচিনা লাগিছে। এয়া ৱাও, এইদৰে মই চাহ খাম, কিমান ধুনীয়া লাগিব ন। ঘৰত আৰু এনেকুৱা আছে মোৰ, তথাপিও মা আৰু এযোৰ দি দিছে, সেইটো অলপ বেলেগ ডিজাইনৰ। ঠিক আছে গাইজ, এইবিলাক চব ওলালোঁ, এতিয়া মই চব ভালকৈ থ'ম বাছ কৰি, আৰু বাকী কাম আছে, ঘৰ মুচিম, তাৰপিছত বিচনা ৰেডি কৰিম, চব এলোমেলো হৈ আছে। এই বেগৰ পৰা কাপোৰখিনি ওলাই থ'ম, চব এইবিলাক বহুত কাম, আজি কিমান ৰাতিলৈকে কাম কৰিব লাগে ঠিক নাই। চ' আজি এইখিনি অলপ শ্বেয়াৰ কৰিলোঁ। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আজি ইমানেই, ইয়াৰ পৰাই মই সামৰণি মাৰিম, আকৌ লগ পাম পুনৰ এটা ব্লগলৈ। ঠিক আছে গাইজ, বাই বাই।